নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজি আমি আলোচনা কৰিম বিশ্বৰ বিভিন্ন বঁটা আৰু সন্মান। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক এটা কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। কুৱেশ্যন 1। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সন্মানীয় নোবেল বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছে? বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সন্মানীয় নোবেল বঁটা 1901 চনৰ পৰা প্ৰদান কৰা হৈছে। কুৱেশ্যন 2। কাৰ নামেৰে নোবেল বঁটাটোৰ নামাকৰণ কৰা হৈছে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব ছুইডেনৰ বিজ্ঞানী আলফ্ৰেড বাৰ্নাৰ্ড নোবেলৰ নামেৰে নোবেল বঁটাৰ নামাকৰণ কৰা হৈছিল। কুৱেশ্যন 3। সৰ্বপ্ৰথম পদাৰ্থ বিজ্ঞানত কোনজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছিল? বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। উত্তৰ উইলিয়াম কনৰাড ৰডজেন। তেওঁৱে সৰ্বপ্ৰথম পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল। কুৱেশ্যন 4। চিকিৎসা বিজ্ঞানত সৰ্বপ্ৰথম কোনে নোবেল বঁটা লাভ কৰিছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ব জাৰ্মানীৰ এমিল এভন বহৰিঙে চিকিৎসা বিজ্ঞানত সৰ্বপ্ৰথম নোবেল বঁটা লাভ কৰিছিল। কুৱেশ্যন 5। অৰ্থনীতিত নোবেল বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয়জন কোন? উত্তৰ অৰ্থনীতিত নোবেল বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয়জন হ'ল অমৰ্ত্য সেন। কুৱেশ্যন 6। নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি এই চেনেলটিৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে ভিডিঅ'সমূহ লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। বান্ধৱীসকল, এই প্ৰশ্নটিৰ উত্তৰ হ'ব নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হ'ল ফ্ৰান্সৰ মেৰী কিউৰী। কুৱেশ্যন 7। অস্কাৰ বঁটা কি? উত্তৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, অভিনেত্ৰী আৰু কলা কৌশলীক প্ৰদান কৰা বঁটাটোৰ নামেই হ'ল অস্কাৰ বঁটা। কুৱেশ্যন 8। ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? এই প্ৰশ্নটিৰ উত্তৰ হ'ব ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তেওঁ 1999 চনত মৰণোত্তৰভাৱে এই উপাধি লাভ কৰিছিল। কুৱেশ্যন 9। অৰ্জুন বঁটা কি? উত্তৰ ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশেষ সফলতাৰ বাবে প্ৰদান কৰা বঁটা। কুৱেশ্যন 10। একাডেমি ৰত্ন বঁটা লাভ কৰা অসমীয়া ব্যক্তিজন কোন? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটিৰ উত্তৰ হ'ব একাডেমি ৰত্ন বঁটা লাভ কৰা অসমীয়া ব্যক্তিগৰাকী হ'ল ডক্টৰ ভূপেন হাজৰিকা।